হেল্ল' গুড মৰ্ণিং কি খবৰ নিশ্চয় সকলো বহুত ভালে আছে মই যদি নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজিতো গৰম বন্ধটো শেষ হৈ গ'ল আৰু এতিয়া পূৰা ল'ৰা স্কুল মানে ব্যস্ত এবাৰ স্কুলত ৰাতিপুৱা থৈ আহিলোঁগৈ এতিয়া ল'ৰা তাৰপৰা এতিয়া ঘৰত আহি গৈছোঁ এতিয়া ঘৰত আহি গ'লোঁ মানে স্কুলৰ পৰা অনাৰ আগলৈকে মানে যিমানখিনি পাৰোঁ বনাই মেলি আজৰি হৈ লওঁ আৰু তাৰপৰা আকৌ ল'ৰা আনিবলৈ যাব লাগিব তো মানে আজি আৰু এইবোৰ চব যোগাৰ কৰি লৈছোঁ মানে বনাবৰ কাৰণে এইটো জিকাৰ চাটনি বনাম যিটো জিকা বাকলি আগতে মই ভিডিঅ'ত দি থৈছোঁ সেনেকৈ বনাম এইফালে জিকা আৰু মাছ বনাম আৰু তাতছে স্পেচিয়েল এইটো চব কোমলীয়া ঔটেঙা এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু ঔটেঙা আৰু মাছৰ এটা বনাম তো চাই যাব কেইজনমান মাছ বাছি ল'লোঁ বাকীখিনি আছে পিছত বাচিম লাহেকৈ তো এতিয়া সেই বনাম আৰু এটা বস্তু দেখাইছোঁ এইটো চব ভোট জলকীয়া পূৰা কাটি থৈ দিছোঁ তেলত দি থ'ম মানে পিছত সেয়াই আৰু এনেকৈ কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু শুকান জলকীয়া 3টা দি দিছোঁ আৰু ইয়াতে অলপ পাঁচফোৰণো অলপ দি লৈছোঁ তেলতে তাৰপাছত এইপিনে আদা ৰচুন আৰু এটা সৰু পিঁয়াজ এইটো মানে পূৰা মাৰি লৈছোঁ সেইটো তেলত দি দিছোঁ আৰু এনেকৈ অলপ দি ভাজি লওঁ এইফালে মাছ কেইজনীমান ফ্ৰাই কৰি ল'লোঁ আগতেই এইখিনি অলপ ৰঙামূৰীয়া হৈছে আৰু তো ইয়াতে মই এতিয়া যিখিনি ঔটেঙা এনেকৈ কাটি লৈছিলোঁ সেইখিনি গোটেইখিনি দি দিম আৰু এইখিনি এতিয়া পূৰা লৰাই মেলি মানে সিজিবৰ কাৰণে আৰু অলপ মানে নিজৰ সোৱাদ অনুসৰি ইয়াত নিমখ আৰু হালধি দি মেলি এতিয়া পূৰা মানে পূৰা ভাজি সিজি যোৱাকৈ এনেকৈ ভাজি নিদিওঁ তো এইখিনি অকণমান ভাজ খাই গৈছে আৰু এইফালে ছাইডত দাইল বইল কৰি গৈছোঁ আৰু এইখিনি হৈ গৈছে তো ইয়াত এতিয়া অলপ ভাজ কৰাৰ পিছত ইয়াত পানী অলপ দি দিছোঁ পানী পাছত আৰু অকণমান দিম যিহেতু এতিয়া অলপ উতলিবৰ কাৰণে দিছোঁ তো এইফালে জিকা বনাই আছোঁ এইখিনি চাওক পূৰা হৈ গৈছে মানে উতল আহি গৈছে আৰু ইয়াতে এতিয়া মই ফ্ৰাই কৰি থোৱা মাছকেইটা মানে মাছ দি দিম এতিয়া উতলিবলৈ দিছোঁ আৰু এইপিনে জিকা বাকলি ভাজি থৈছোঁ যিটো চাটনি বনাম আৰু এইপিনে চাওক হৈ গ'ল প্ৰায় লাষ্টত এইটো অলপ চেনি অলপ দি লৈছোঁ এইটো ঔটেঙাৰ টেঙাটো নাইকিয়া কৰিব অলপ আৰু এইখিনি মান ধনিয়া কিছুমানে নগা ধনিয়া দি দিছোঁ আৰু হৈ গৈছে এইফালে জিকাও হৈ গ'ল আৰু আজিৰ খানা এইফালে চাওক কবি এইপিনে ইয়াত চাটনি আৰু ঔটেঙা মাছ আৰু ইয়াত জিকা আৰু মাছ এইফালে এইখিনি মাছ মানে চব ঠিক কৰি থৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে হৈ গ'ল চ' পূৰা বনাই মেলি কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া লাহেকৈ মানে টাইম হৈছে আৰু ল'ৰাক আনিবলৈ যাওঁ বুলি ওলাম এতিয়া লাহেকৈ তো এতিয়া অকণমান ফেন লৈছোঁ গৰম লাগি গৈছে তো এতিয়া ওলাম আৰু আজিলৈ ইমানতে থৈছোঁ আৰু বিশেষ বেছি দীঘলীয়া নকৰোঁ তো ইমানেই আৰু চিম্পুল কিবা এটা বনাবলৈ দেখালোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব তো ইমানেই বাই বাই নেক্সট আন এটা ভিডিঅ'ত লগ পাম